নমস্কাৰ, আপোনালোক আটাইলৈকে পুনৰবাৰ আদৰণি জনাই আজি এটা বিশেষ টপিক এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এই টপিকটো হ'ল যে আজিৰ দিনত এই অক্টোবৰ মাহৰ সময়ছোৱাত বৃহস্পতি, দেৱগুৰু বৃহস্পতি, আমি যাক শুভ গ্ৰহ বুলি কওঁ, দেৱগুৰু বৃহস্পতি বক্ৰী হৈ আছে আৰু সৌৰজগতৰ আমাৰ নৱগ্ৰহৰ ভিতৰত এক অন্যতম শক্তিশালী গ্ৰহ শনি বুলি ক'লে বহুতে ভয় খায়। আচলতে ইমান ভয় খাব লগা নহয়। ইয়াৰ শুভ প্ৰভাৱো আছে আৰু অশুভ প্ৰভাৱো আছে। শুভ প্ৰভাৱ দিলেও ই খুব যথেষ্ট শক্তিশালী শুভ প্ৰভাৱ দিব পাৰে আৰু অশুভ প্ৰভাৱ দিলেও ই যথেষ্টখিনি শক্তিশালী অশুভ প্ৰভাৱ দিব পাৰে। সেইকাৰণে আচলতে শনিক কোৱা হয়, মানে শনিৰ বিষয়ে হয়তো মানুহে ইমান ভয় খায়। যি কি নহওক বাৰু, আজিৰ দিনত শনিও বক্ৰী হৈ আছে আৰু বৃহস্পতিও বক্ৰী হৈ আছে। এতিয়া বক্ৰী গ্ৰহ কি অৱস্থা? বক্ৰী গ্ৰহ হ'ল গ্ৰহৰ আমাৰ বক্ৰগতি বুলি কওঁ। গ্ৰহ এটা পৃথিৱী সাপেক্ষে এনেকুৱা লাগে যেন সি পিছফালে গতি কৰি আছে। এই অৱস্থাটো কেতিয়া হয়? এয়া আচলতে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰমতে হয়। আমি যেতিয়া এখন গাড়ীত গৈ আছোঁ, ধৰি লওক আমি এখন গাড়ীত গৈ আছোঁ, আমাৰ কাষৰ গাড়ীখন যদি আমি যোৱা গাড়ীখনতকৈ কম স্পীডত গৈ থাকে, তেতিয়াহ'লে আমাৰ গাড়ীখনৰ পৰা সেইখন গাড়ীক লাগে যেন সেইখন গাড়ী পিছফালে গৈ আছে। সেইটোৱে হ'ল গ্ৰহৰ বক্ৰগতি। গতিকে পৃথিৱী সাপেক্ষে, পৃথিৱীতকৈ যদি এই গ্ৰহটো মানে কম গতিত গৈ থকা যেন লাগে সূৰ্য সাপেক্ষে, তেতিয়াহ'লে সেই গ্ৰহটো পৃথিৱী সাপেক্ষে আমি বক্ৰগতি পোৱা অৱস্থা বুলি কোৱা হয়। আৰু এই বক্ৰগতিত বিভিন্ন ধৰণৰ ফল, বক্ৰগতিত সাধাৰণতে ওলোটা ফল দিয়ে বুলি কোৱা হয়। আৰু গ্ৰহৰ বক্ৰ অৱস্থাত বিভিন্ন গ্ৰহই বেলেগ বেলেগ ধৰণৰ বক্ৰ অৱস্থাত বেলেগ বেলেগ ধৰণৰ ফল দিয়ে। গ্ৰহৰ বক্ৰগতি সম্বন্ধে মোৰ অন্য এটা ভিডিঅ' এই লিংকত দিয়া হৈছে। বক্ৰগতি কিদৰে হয় তাৰ এষ্ট্ৰনমিকেল ৰিজনটো দিয়া হৈছে। গোটেইটো ছবি আঁকি পেলাই আপোনালোকৰ কাৰণে ধুনীয়াকৈ বুজাই দিয়া হৈছে। সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে। তাত বিভিন্ন ধৰণৰ বিষয়, বক্ৰগতিৰ বিভিন্ন ধৰণৰ বিষয় বিশদভাৱে আলোচনা কৰা হৈছে। যি কি নহওক, আজিৰ আমাৰ বিষয়বস্তুটো হ'ল যে এই বৃহস্পতি আৰু শনি গ্ৰহ যি বক্ৰী হৈ আছে এই সময়ছোৱাত বিভিন্ন ৰাশিত কিদৰে ফলাফল দিব, সামাজিক ক্ষেত্ৰত কিদৰে ফলাফল দিব, আমাৰ বিভিন্ন কাম কাজত আমি কিদৰে তাৰ ফলাফল লাভ কৰিব পাৰিম আৰু আমাৰ সুবিধাৰ কাৰণে এয়া কিদৰে তাক ব্যৱহাৰ কৰিব পাৰিম আৰু আমাৰ যিসমূহ অসুবিধা হ'ব পাৰে সেইসমূহ আমি কিদৰে খণ্ডন কৰিব পাৰিম। যি কি নহওক বাৰু, বক্ৰগতিলৈ যোৱাৰ আগতে আমি প্ৰথমে চাব লাগিব যে শনি গ্ৰহৰ কাৰকতা কি। শনি হ'ল নিৰ্মাণ কাৰ্যৰ কাৰক, ন্যায়ৰ কাৰক, প্ৰতিষ্ঠাৰ কাৰক, সেৱাৰ কাৰক। ৰাজনীতিৰ কাৰণেও শনি লাগে, কাৰণ ৰাজনীতি হ'ল সেৱা কাৰ্যৰ লগত জড়িত। নিৰ্মাণ কাৰ্যত থকা ব্যক্তিসকলৰ কাৰণে শনি বিশেষভাৱে দৰকাৰী। যিসকলে ইঞ্জিনিয়াৰিং ফিল্ডত আছে, যিকোনো ধৰণৰ টেকনিকেল ফিল্ডত আছে, তাৰ কাৰণে শনি খুবেই দৰকাৰী। যিসকলে গৱেষণা ফিল্ডত আছে, ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ কাৰণে শনি হ'ল যথেষ্টখিনি দৰকাৰী। আধ্যাত্মিক ক্ষেত্ৰত থকা ব্যক্তিসকলৰ কাৰণে শনি হ'ল যথেষ্টখিনি প্ৰভাৱশালী। এতিয়া বৃহস্পতি গ্ৰহৰ কি কি কাৰকতা হয়? বৃহস্পতি কোৱা হৈছে যে জ্ঞানৰ কাৰক গ্ৰহ, বুদ্ধিৰ কাৰক গ্ৰহ, সুশাসনৰ কাৰক গ্ৰহ। গতিকে শিক্ষা ক্ষেত্ৰৰ লগত যিসকল জড়িত হৈ আছে, একাডেমিক ছেক্টৰত যিসকলে কৰ্মৰত হৈ আছে, যিসকলে লিখা মেলা ক্ষেত্ৰত জড়িত হৈ আছে, জ্ঞানৰ ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে বৃহস্পতি খুবেই প্ৰভাৱশালী হয়। আৰু চৰকাৰী কৰ্মক্ষেত্ৰত যিসকল জড়িত হৈ আছে, বিশেষকৈ প্ৰশাসনিক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে হ'ল বৃহস্পতি। গতিকে এই দুই শক্তিশালী গ্ৰহ যেতিয়া বক্ৰী হৈ আছে, গতিকে এই সমস্যা নিশ্চিতভাৱে মানৱ জীৱনৰ ওপৰত প্ৰভাৱ পৰিব। আৰু আমি যদি চাওঁ যে জুন মাহৰ 30 তাৰিখৰ পৰাই শেষৰটো দিনৰ পৰা আচলতে শনি বক্ৰী হৈছে আৰু এয়া নৱেম্বৰৰ 15 তাৰিখলৈকে থাকিব। আৰু বৃহস্পতি বক্ৰী হৈছে অক্টোবৰ মাহৰ 9 তাৰিখে, আৰু এয়া এই বছৰত শেষেই নহ'ব। অহা বছৰ 2025 ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে বৃহস্পতিৰ বক্ৰগতিৰ অন্ত পৰিব আৰু তাৰপিছত পুনৰ ইয়াৰ স্বাভাৱিক গতিলৈ আহিব। যি কি নহওক বাৰু, আমি দেখা পাওঁ যে নৱগ্ৰহৰ ভিতৰত আটাইতকৈ শক্তিশালী গ্ৰহ হ'ল বৃহস্পতি আৰু শনি। কিন্তু এই দুইটা গ্ৰহই যদি বক্ৰী হৈ থাকে, তেতিয়াহ'লে মানুহৰ চিন্তাধাৰাত নিশ্চয়কৈ প্ৰভাৱ পেলাব। বক্ৰগতিত সাধাৰণতে কোৱা হয় যে মানুহৰ চিন্তাধাৰাবিলাক মানে সঠিক নহয়। আচলতে আমি সঠিক ধৰণে অন্তৰত যদি আমাৰ সঠিক ভাৱনা থাকে, কিন্তু আমি যি কাম কৰিবলৈ যাওঁ তাত আচলতে ওলোটা ফলহে প্ৰাপ্ত হৈ যায়। আমি মানুহ এজনক যদি ভাল কথা যদি ক'বলৈ গৈছোঁ, তেখেতক আমি ভাল ধৰণে কথাটো কৈছোঁ, কিন্তু তেখেতে এই কথাটো অলপ বেকা ধৰণে লৈ লওক। এই ধৰণৰ ঘটনা যেতিয়া গ্ৰহৰ বক্ৰগতি থাকে, এই বক্ৰগতিৰ সময়ছোৱাত সম্পূৰ্ণ হয়। এতিয়া আমি চাওঁ যে মেঘ ৰাশিৰ কাৰণে এই যিটো বক্ৰগতি আছে, বক্ৰগতি কি লৈ আহিব? প্ৰতিটো ৰাশিৰ কাৰণে আমি লৈ আহিম। প্ৰথমতে আমি লৈ আহিছোঁ মেঘ ৰাশিৰ কাৰণে। মেঘ ৰাশিৰ কাৰণে দেখা গৈছে যে আপোনালোকৰ কাৰণে পাৰিবাৰিক ক্ষেত্ৰত কিঞ্চিত মানে অশান্তি থাকিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বা অন্যান্য সামাজিক যিবিলাক ক্ষেত্ৰ আছে, এইবিলাক ক্ষেত্ৰত আপোনালোকে কিন্তু ভালেই ফল দেখা পাব। বৃষ ৰাশিৰ কাৰণে দেখা গৈছে যে যিসকল সৃষ্টিশীল ক্ষেত্ৰত জড়িত হৈ আছে, শিল্পীসকলৰ কাৰণে, সাহিত্যিকসকলৰ কাৰণে, ইণ্টেৰিয়ৰ ডিজাইনাৰ কওঁ আমি, ফেশ্বন ডিজাইনাৰ
এই যিবিলাক কৈছোঁ বা চিনেমা ক্ষেত্ৰৰ লগত যিসকল লোক জড়িত হৈ আছে, এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ লগত যিসকল জড়িত হৈ আছে, বিনোদন উদ্যোগৰ লগত যিসকল জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে এই সমস্যা খুবেই ভালেই থাকিব। আৰু মিথুন ৰাশিৰ কাৰণে দেখা গৈছে যে মিথুন ৰাশিৰ কাৰণে তেওঁলোকে যিসকল বিত্তীয় ক্ষেত্ৰত জড়িত হৈ আছে আৰু মিডিয়া ছেক্টৰত যিসকল জড়িত হৈ আছে, পাব্লিক ৰিলেশ্যনছ ছেক্টৰত যিসকল লোক জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে শুভ ফল থাকিব। কিন্তু সামগ্ৰিকভাৱে তেওঁলোকৰ দেখা গৈছে যে তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰত কিঞ্চিত অশান্তি থাকিব, মাইণ্ডৰ ষ্ট্ৰেছ থাকিব আৰু শাৰীৰিকভাৱে তেওঁলোকৰ কষ্ট বেছিকৈ তেওঁলোকৰ শাৰীৰিক কষ্ট পাব। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ ক্ষেত্ৰলৈ। কৰ্কট ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে যিসকলে ব্যৱসায় বাণিজ্য ক্ষেত্ৰত আছে তেওঁলোকৰ কাৰণে এই সময়ছোৱা তেওঁলোকে ভাল ফল পাব। কিন্তু যিসকলে কৰ্মক্ষেত্ৰত আছে, বিশেষকৈ চৰকাৰী কৰ্মত যিসকলে আছে, বৃহস্পতিৰ বক্ৰতাৰ কাৰণে কৰ্কট ৰাশিৰ ব্যক্তিসকলে যিসকল চৰকাৰী কৰ্মক্ষেত্ৰত আছে তেওঁলোকে এই বক্ৰতাৰ সময়ছোৱাত কিঞ্চিত অশান্তি ভোগ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ ওপৰৱালাৰ পৰা তেওঁলোকে যিহেতু তেওঁলোকৰ ওপৰৰ স্তৰত যিসকল বিষয়া আছে সেই বিষয়াৰ পৰা তেওঁলোকে কিঞ্চিত অশান্তি পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে ধৈৰ্য ধৰি থাকিব, এই সমস্যা নিশ্চয়কৈ আপোনালোকৰ পাৰ হৈ যাব। ইয়াৰ পিছত আহিলোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ কাৰণে দেখা গৈছে যে তেওঁলোকে নিজৰ প্ৰতিষ্ঠা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ৰাজনীতিৰ ক্ষেত্ৰত থকাসকলৰ কাৰণে তেওঁলোকৰ কাৰণে শুভ সময়, কিন্তু তেওঁলোকৰ আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে আৰু তেওঁলোকে সমাজৰ প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে তেওঁলোকে অলপ সংগ্ৰাম কৰিব লগা হ'ব। এতিয়া আহিছোঁ আমি কন্যা ৰাশিৰ ক্ষেত্ৰলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে দেখা গৈছে যে তেওঁলোকে শুভ প্ৰভাৱে পাব, বিশেষকৈ যিসকলে আৰ্থিক ক্ষেত্ৰৰ লগত, বিত্ত বিভাগৰ লগত যিসকলে জড়িত হৈ আছে, বিত্তীয় ক্ষেত্ৰৰ লগত যিসকল জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে এইখিনি সময়ছোৱাত ভাল ফল পাব। কিন্তু তেওঁলোকৰ শাৰীৰিক ধৰণে তেওঁলোকৰ বেমাৰ আজাৰৰ, বিশেষকৈ হাৰ্টৰ প্ৰব্লেম আৰু নাৰ্ভৰ প্ৰব্লেম দেখা দিব পাৰে, ভৰিৰ বিষ বৃদ্ধি পাব। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ কাৰণে এই সময়ছোৱা যিটো দেখা গৈছে, এই বক্ৰতাৰ যি সময়ছোৱা দেখা গৈছে, শনি আৰু বৃহস্পতিৰ যি বক্ৰতাৰ সময়, এই সময়ছোৱা শুভ নহয়। তুলা ৰাশিৰ ইতিমধ্যে অক্টোবৰ মাহটো তেওঁলোকৰ অক্টোবৰ আৰু নৱেম্বৰ মাহৰ আচলতে প্ৰাৰম্ভৰ যিটো সময়ছোৱা আছে, অক্টোবৰৰ শেষ সময়ছোৱা আৰু নৱেম্বৰৰ আৰম্ভণিৰ যি সময়ছোৱা আছে, নৱেম্বৰৰ আৰম্ভণিলৈকে শনি কিন্তু বক্ৰীও আছে প্ৰথম অৰ্ধত। গতিকে এই সময়ছোৱাত তেওঁলোকৰ কাৰণে শনি বক্ৰী থাকিব, বৃহস্পতি বক্ৰী থাকিব আৰু তুলা ৰাশিত ৰবি নিজ ভাৱত অৱস্থান কৰি পেলাই থাকিব। গতিকে তুলা ৰাশিৰ ব্যক্তিসকলে বিশেষভাৱে সতৰ্কতা অৱলম্বন কৰিব। আপোনালোকে বিশেষ শক্তিশালী মন্ত্ৰ জপ কৰিব আৰু বেলেগ মন্ত্ৰ জপ কৰিব নোৱাৰিলেও গায়ত্ৰী মন্ত্ৰ জপ কৰিব আৰু বিশেষ শক্তিশালী মন্ত্ৰৰ বিষয়ে মই আপোনালোকক পৰৱৰ্তী সময়ত লৈ আহিম। যি কি নহওক বাৰু, তাৰপিছত আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল দেখা গৈছে আপোনালোকে নিজৰ যি জেদ আছে, যি আপোনালোকৰ এটা কাম এটা সফল কৰাৰ আপোনালোকৰ যি এটা মনৰ ভিতৰত যি উৎসুকতা আছে, উৎসাহ আছে, এই উৎসাহেৰে আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু যথেষ্টখিনি সংগ্ৰাম কৰিব লাগিব। আৰু পাৰিবাৰিক ক্ষেত্ৰত, শাৰীৰিক ক্ষেত্ৰত আপোনালোকে যথেষ্টখিনি সতৰ্ক থকাটো উচিত। কিন্তু কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব, সামাজিক ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব, শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ আপোনালোকে সক্ষম হ'ব। ধনু ৰাশিৰ ব্যক্তিসকলে বিশেষভাৱে সতৰ্ক থকা উচিত, বিশেষকৈ যিবিলাকে একাডেমিক আৰু এডমিনিষ্ট্ৰেটিভ ছেক্টৰত আছে, প্ৰশাসনিক আৰু শিক্ষা ক্ষেত্ৰৰ লগত যিসকল লোক জড়িত হৈ আছে, জ্ঞানৰ ক্ষেত্ৰৰ লগত যিসকল লোক জড়িত হৈ আছে, তেওঁলোকে অকণমান সাৱধানতা অৱলম্বন কৰিব। এতিয়া আহিছোঁ আমি মকৰ ৰাশিৰ ব্যক্তিসকলে। মকৰ ৰাশিৰ ব্যক্তি যিসকল নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে, তেওঁলোকে বিশেষভাৱে সাৱধানে থাকিব। ভূ সংক্ৰান্তি অৰ্থাৎ ভূমিৰ লগত, লেনদেনৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, বিল্ডাৰসকলে বা আপোনালোকে যদি কিবা নিৰ্মাণ কাৰ্য কৰিম বুলি ভাবিছে, সেয়া কিঞ্চিত পিছত কৰাটো ভাল হ'ব বা বিশেষ সতৰ্কতা অৱলম্বন কৰিহে কৰাটো ভাল হ'ব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে দেখা গৈছে যে তেওঁলোকৰ কাৰণে যোগাযোগত যিবিলাক থাকে, যে মানুহৰ লগত যোগাযোগ কৰাত তেওঁলোকৰ মানে ভুল বুজাবুজি হ'ব পাৰে। গতিকে আপোনালোকে যেতিয়া বিশেষকৈ চিঠি লিখিব, ইমেইল লিখিব, অফিচিয়েল যেতিয়া চিঠি লিখিব, ইমেইল লিখিব, খুবেই সতৰ্কতা থাকিব, সাৱধানতা অৱলম্বন কৰিব। চৰকাৰী কাম কাজত আপোনালোকে বিশেষ ধৰণৰ সাৱধানতা অৱলম্বন কৰিব, নহ'লে কিন্তু অৱযোগ পোৱাৰ যোগ দেখা গৈছে আৰু অইনে দোষ কৰি পেলাই সেই দুখৰ ভাগিদাৰী আপোনাক কৰাৰ সম্ভাৱনা দেখা গৈছে। আপোনালোকেও মন্ত্ৰ জপ কৰিব, ভগৱানৰ ওচৰত পূজা অৰ্চনা কৰিব, গায়ত্ৰী মন্ত্ৰ জপ কৰিব আৰু বিভিন্ন ধৰণৰ যি মন্ত্ৰ আছে, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলেও আপোনালোকৰ যি দোষ আছে এই দোষ খণ্ডন যাব বহু লাংখে, বহু পৰিমাণে। ইয়াৰ পিছত আমি আহিছোঁ মীন ৰাশিৰ ব্যক্তিসকললৈ। যে মীন ৰাশিৰ ব্যক্তিসকল যিসকলে চৰকাৰী কৰ্মক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকে এই সময়ছোৱাত বিশেষভাৱে সাৱধান থকাটো উচিত। আপোনালোকৰ যিকোনো এটা ভুল সিদ্ধান্তই আপোনাকো বিপদত পেলাব পাৰে আৰু আপোনাৰ লগতে অইন দহজনকো বিপদত পেলাব পাৰে। গতিকে এই সময়ছোৱা আপোনালোকে যথেষ্ট সতৰ্কতাৰে কাম কৰিব, যথেষ্ট সাৱধানতাৰে কাম কৰিব, যথেষ্ট সজাগতাৰে কাম কৰিব, তেতিয়াহ'লে আপোনালোকে বিপদৰ পৰা ৰক্ষা পাই থাকিবলৈ সক্ষম হ'ব। যি কি নহওক বাৰু, আমি গ্ৰহৰ বক্ৰী সম্বন্ধে জানিলোঁ, বৃহস্পতি আৰু শনি গ্ৰহৰ বক্ৰতা সম্বন্ধে জানিলোঁ।
আৰু এই বক্ৰতাই প্ৰতিটো ৰাশিত কি ধৰণৰ ফলাফল দিব পাৰে সেই বিষয়ে জানিলোঁ। আৰু আপোনালোকে যদি আৰু বিশেষ কিবা বিষয়ৰ ওপৰত জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্টছ কৰি আমাক জনাব পাৰে। আমি সেইসমূহ বিষয় আপোনালোকৰ মাজলৈ পৰৱৰ্তী সময়ত লৈ অহাৰ যত্ন কৰিম। আপোনালোকৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰেই শুভকামনাৰে আজিলৈ সামৰিছোঁ। পৰৱৰ্তী খণ্ডত পুনৰ এটি নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ কুশলে থাকক, শুভ হওক আপোনাৰ সময়। ধন্যবাদ।